হেল্ল' গাইজ ৱেলকাম বেক টু মাই এনাডাৰ ভ্লগ। আজি দিনৰ বাবে এয়া মায়ে পটল কাটি আছে। তাৰপাছত আমি মিক্সিত সৰিয়হ নহৰু ইয়াৰে পেষ্ট এটা কৰি লৈছোঁ। তাৰপাছত কেৰাহীত তেল বহাই ইয়াতে গোটা গৰম মছলা পিঁয়াজ তেজপাত আৰু মছলা সকলোবোৰ দি দিছোঁ। আপোনালোকে যি যি মছলা ব্যৱহাৰ কৰে সেইবোৰ ব্যৱহাৰ কৰিব পাৰে। তাৰপাছত সৰিয়হখিনি আমি ইয়াতে দি দিছোঁ। তাৰপিছত এইখিনি ভালদৰে লৰাই আমি আৰু আদা নহৰুৰ পেষ্ট এটা দি দিছোঁ আকৌ এবাৰ, যাতে খাবলৈকে খুব টেষ্টি হয়। আৰু তাৰপিছত এইখিনি ভালদৰে লৰাই দিছোঁ আৰু আপোনালোকে মিডিয়াম ফ্লেমত থৈ দিব। আৰু তাৰপিছত এইখিনি আপোনালোকে দেখিছেনে খুব ধুনীয়াকৈ কালাৰ এটা আহিছে। আৰু ইয়াৰে পিছত আমি এনেকৈ লাৰি দিছোঁ আৰু অকণমান পানী দি কিনে ইয়াতে আকৌ এবাৰ মছলা দি দিছোঁ। আমি লাষ্টত গৰম মছলা আৰু ৰেড চিলি দিছোঁ। তাৰপাছত মাছ ইয়াতে দি দিছোঁ। মাছখিনি দিয়া হোৱাৰ পাছত ইয়াতে অকণমান সময়ৰ পিছত দেখিবলৈ ইমান ধুনীয়া কালাৰ আহিছে আৰু খাবলৈও খুব টেষ্টি হৈছে। আৰু ইফালে আমাৰ ৰেডি হৈ গ'ল আৰু আমাৰ আজিৰ থালিখন ৰেডি হৈ গ'ল। দেখিবলৈ কিমান ধুনীয়া হৈছে নহয়নে বাৰু? আৰু খায়ো খুব টেষ্টি লাগিছে। তাৰ কাৰণে আপোনালোকক মই ৰিভিউ এটা দি দিছোঁ। খাবলৈ খুব টেষ্টি হৈছে। আপোনালোকে এনেদৰে ঘৰত প্লিজ ট্ৰাই কৰি চাব। আৰু আজিলৈ এইখিনিয়ে আছিলে। প্লিজ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বাই।